সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। মই যে কৈছিলোঁ মানে মানি প্লেণ্ট ফুল ৰুলে ধনী হয় বুলি, সঁচাকৈ ধনীয়ে হৈছোঁ। মোৰ লেট্ৰিন এটা আহিছে, লেট্ৰিনটো বনাবলৈ ঠাই নাই। মই সেইকাৰণে এই ফুলখিনি এতিয়া উঠাব লাগিব। এই ফুলখিনি উঠাম, ইয়াতে এটা লেট্ৰিন বনাম। মিস্ত্ৰী আহিছে, এখেতলোক মিস্ত্ৰী হয়, আহিছে। দাদা এইফালে চাই দিয়কচোন অকণমান, ভিডিঅ'ত দেখা আহিছোঁ দেই। লেট্ৰিন বনাবলৈ আহিছে। এইখিনি বস্তু পেলালেহি, মই আপোনালোকক দেখাই যাম। এতিয়া গোটেই মানে জেগা নাই, স্কুলটো যেনেকৈ ঠেকঠুকে আছিলোঁ। এইফালে লেট্ৰিনটো বনাম বুলি ঠিক কৰিছিলে, এইফালে নহ'ব। আকৌ এতিয়া ৰিপেয়াৰিং অহা কথা আছে। এইডোখৰ ধুনীয়াকৈ আছে যেতিয়া মই ইয়াতে বনাবলৈ নালাগে বুলি কৈছোঁ। সেইকাৰণে সেইফালে সন্মুখতে বনাবলৈ ঠিক কৰিছোঁ। কেনেকুৱা হ'ব জনাবচোন। এইফালেও ফুলখিনিও ইয়াতে আছে, তাৰপৰা সেইকাৰণে এইফালে বনাবলৈ বুলি ভাবিছোঁ। এইফালে ইয়াতে লেট্ৰিনটো বনাম। এতিয়া এই ফুলখিনি গোটেইখিনি উঠাই পেলাম। আপোনালোকেও কেনেকুৱা আহিছে না অহা জনাবচোন। ভাবিছোঁ লাহে লাহে চৰকাৰ আঁচনিবিলাক হৈছেগৈ আৰু ৰূপায়ণ আছে, আঁচনি আছে, ৰূপায়ণ নাই বুলি কৈছিলোঁ। এতিয়া আঁচনিও আছে, ৰূপায়ণো আছে। এইটো আকৌ মোৰ এই কেন্দ্ৰটো মানে বিল্ডিং গান এটা আহিছে বুলি মই খবৰ পাইছোঁ। তাৰপাছত এইটো লেট্ৰিনটোতো আজি হ'বই। মই আপোনালোকক কেনেদৰে বনাই সকলোখিনি দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এয়া এগৰাকী আহিছে, মোক অকণমান সহায় কৰি দিছে। ফুলখিনি ধুনীয়াকৈ উঘালি বেয়াকৈ লুটিয়াই নাপাবা ফুলখিনি। সেয়া মোক নে গুৰিতে কাটিলে, এইটো গুৰিটো কাট খাই গ'লি। মইহে জানিছোঁ গুৰিত নাকাটিবি ৰ, তই নিছোঁ ডাঙৰকৈ কাট। কাটিব জনা নাই, ফুলখিনি নষ্ট কৰিবলৈ দেখিছে নাই, কাটিবলৈ লগাই দিছোঁ। কাটিছে সেইজোপা আকৌ গুৰিটা কাটি কটা বোলো। বেয়া লাগে, ফুলখিনি ধুনীয়াকৈ ফুলিছিলে, এতিয়া কাটি পেলাইছোঁ। আকৌ ভালকৈ বেলেগ এঠাইত ৰুই দিম বুলি ভাবিছোঁ। এইখিনি মহাভিংগৰাজ আছিলে, এইখিনিও কাটি পেলাম, সেইখিনিও কাটি পেলাম। ফুলখিনি বহুত কষ্ট কৰি জীয়াইছিলোঁ, আজি কাটিবলৈ পাই বহুত বেয়া লাগিছে। কিয়কৈ তাতে গুৰিটোতে কাটি পেলালে, সেইডোখৰ নহয় মই ৰুম বাৰু ধুনীয়াকৈ। তাকে আপোনালোকে কি কৰোঁ মই সকলো পাছত দেখাম। এইবোৰ ইটা পেলাইছেহি, এইবোৰ দেখিছে নহয়, এইবোৰ ইটা পেলাইছেহি। এইখিনি বালি ইয়াতে মছলা বনাম বুলি ভাবিছে। আৰু খুব সোনকালে লেট্ৰিন বনাই দিব। 2 দিনৰ ভিতৰতে লেট্ৰিনটো উলিয়াম বুলি কৈছে, যিহেতু একেবাৰে সৰু লেট্ৰিন। সেইকাৰণে কঢ়িয়াই আছে বস্তু। এইখিনি ফুল, গোটেই ফুলখিনি উঘালিম। এইজোপা মচন্দৈ, এইজোপাও উঘালিব লাগিব। এইবোৰ চব উঘাল খাব এতিয়া। ফুল, তাৰপৰা এইটো দুপৰটেঙা আছিলে, এইটো উঘালি বেলেগ এঠাইত ৰুব লাগিব, যিহেতু এইডোখৰ এটা গাঁত হ'ব, ইয়াত গাঁত বনাব। আগতে ইটাখিনি গোটাই লৈছে। এইটো মহাভিংগৰাজ ফুল ফুলিলে দেখাম বুলি কৈছিলোঁ, এইটো ফুল ফুলিছেহে, আজি এপাহ দেখিলোঁ। তাৰপৰা এইফালে এপাহ ফুলিছে, দুপাহ ফুলিছিলেহে। আকৌ এতিয়া এইখিনি উঘালিব লাগিব। সেইকাৰণে বহুত বেয়া লাগিছে দেই, সঁচাকৈ বহুত কষ্ট কৰি ফুলখিনি তুলিছিলেহে, ফুল ফুলিছিলেহে। আজি উঘালিব লাগিব। যি হ'লেও লেট্ৰিনটো যেতিয়া হ'ব, ফুলখিনিও আকৌ বেলেগ এঠাইত নি দিম। এইডোখৰ দেখিলে নহয়, মই ফুলখিনি কাটি কুটি একেবাৰে একদম তহিলং কৰি দিলে এইডোখৰত লেট্ৰিনটোৰ কাৰণে। এই ইটাখিনি প্ৰথমতে জোখ এটা লৈ পাৰি লৈছে, আৰু এইফালে মছলা তুলি আছে। তাৰপৰা এতিয়া কামত লাগি যাব। এয়া দেখিছেনে, কোনো পোচ নাই, লোহাৰ প্ৰয়োজন নোহোৱাকৈ একেবাৰে ওপৰতে খুব ধুনীয়াকৈ বনাইছে। এই চিমেণ্টৰ মছলা দি পিনাই একেবাৰে ওপৰতে টেবুল বহোৱা নিচিনাকৈ বহাই দিব লেট্ৰিনটো। হ'লেও বহুত মজবুতকৈ বনায়, যিহেতু লেট্ৰিনটো একেবাৰে সৰু। সেইকাৰণে সৰু বস্তু মজবুতকৈ বনায়। ইয়াত কোনো লোহাৰ প্ৰয়োজন নাই আৰু, অকল ইটা, বালি, চিমেণ্ট এইকেইটা বস্তু এই লেট্ৰিনটো বনাব। এয়া আৰম্ভ কৰি আছে, 2টা ইটা জাপিছে। আপোনালোকক বাৰু সম্পূৰ্ণ হ'লে মই দেখাম। ইফালে এখেতলোকক চাহ খাবলৈ দিছোঁ, আৰু ইফালে আহক চাহ বাকি দিছোঁ, খাই ল'ব আহক। দৰ্জাখন লগাই লৈছে, ইটো বুদ্ধি কৰি দৰ্জাখন লগাই লৈছে।
এখন দৰ্জা হ'ব। দৰ্জাখন প্ৰথমতে জোখটো লৈ লগাই লৈছে। বহুত ধুনীয়াকৈ বনাইছে, লোহাৰ নিদিয়াকৈ একেবাৰে ওপৰতে। কোনোবাই যদি মিস্ত্ৰী কাম নাজানে মই একদম ওচৰৰ পৰা দেখাই দিছোঁ, চাই লওক দেই, শিকি লওক, ভিডিঅ'টোৰ জৰিয়তে শিকি লওক। এইটো ওলমটো কেনেকৈ জোখ লৈছে দেখিছে নহয়। এইটো ওলমটো খুব পোনকৈ লয়, জুখি জুখি গৈ আছে। এইফালে ইটা লগাই লগাই গৈ আছে। দেখিলে নহয়, একেবাৰে মিনিটত উঠিলেই কিমান ডোখৰ, হাত উঠিলেই। এইফালে কঁকাল হ'লগৈ, উঠিলেই তো মেজাৰমেণ্টটো লৈ আছে। ওলমটো মাৰি পিনে দেখিলে নহয়, পোচ নিদিয়াকৈ কিমান ধুনীয়াকৈ বনাই গৈছে। এবুকো হ'লগৈ আৰু চাওঁতে চাওঁতে। এইফালে দেখিছে নহয়, চাওঁতে চাওঁতে একেবাৰে গাঁঠি শেষেই কৰি পেলালে তৎক্ষণাতে। এইখন দৰ্জাখন এইটো মেজাৰমেণ্টটো লৈ আছে, ওলমটো লৈ পিনে চবফালে দেখাই দিছোঁ। এখন ৱালখন এইখিনি মছলা অলপ বাচিলেগৈ বুলি কৈছে, মই লিপি দিবলৈ কৈছোঁ। এতিয়া কেঁচা কেঁচা ইমান লিপিবও নোৱাৰে, অকণমান সমান কৰি থৈছে। একেবাৰে চবাই দেখাই দিছোঁ। আৰু অলপ কাম আছে, এইফালে গাঁতটো দিব। এইখিনি কাইলৈ কৰিম বুলি কৈছে। আজি ইমানখিনি বনালে, আজি ইমানলৈকৈ দেখালোঁ। কাইলৈ কেনেকৈ বনাই মই কাইলৈ দেখাম। এইফালে এইখিনি মছলা থাকিলে, মোৰ ৱালখন বেয়া হৈ আছিলে, গতিকে বাৰান্দা ফ্ল'ৰটোত দি দিছে। বহুত ভাল পাইছোঁ দেই, বহুত ভাল মিস্ত্ৰী। মোৰ বাৰান্দা ফ্ল'ৰখন ধুনীয়া কৰি থৈ গৈছে। এইফালে এইখিনি মছলা বাচিলে, তেখেতলোকে নিজে দেখি পিনাই বাৰান্দা ফ্ল'ৰটো ধুনীয়া কৰি দিছে। এইটো লেট্ৰিন বনালেহি, লেট্ৰিন হৈ গ'ল। কিহৰ লেট্ৰিন আকৌ, হগা লেট্ৰিন? কেনে লেট্ৰিন হয় আজিকালি, একদম উন্নত পদ্ধতি, ডিজিটেল একদম কেনে লেট্ৰিন। এইফালে একদম মোৰ এইটো ফ্ল'ৰটো ধুনীয়া কৰি থৈ গৈছেহি, ফ্ল'ৰটো ধুনীয়া কৰি থৈছেগৈ। এইখন দৰ্জাখনো আছিলে, আৰু বেছি হ'লে এইখনো মাৰি দিব, ধুনীয়া কৰি দিছে। বহুত ভাল পাইছোঁ দেই। লাহে লাহে উন্নত হৈ আহিছে আৰু এইবিলাক হ'লে নোৱাৰিবগৈ আৰু এইখিনি যিমানখিনি পাৰে মিস্ত্ৰীয়ে ভাল কৰি দিছে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।